হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু ষ্টাৰ্টিউব আছাম। ষ্টাৰ্টিউব আছামৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক জনাইছোঁ স্বাগতম। সকলোৰে আপোন হেঁপাহৰ ৰঙালীলৈ মাথো কেইটিমান দিন বাকী, কিন্তু এই সময়ছোৱাতে আমাৰ হাতলৈ আহিছে এটি বহুত ডাঙৰ খবৰ। অসমৰ পুৰণি তথা জনপ্ৰিয় মহময়ী অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে এটি ডাঙৰ খবৰ আহি আমাৰ হাতত পৰিছে। বৰষা ৰাণী বিষয়া তথা বৰষা ৰাণী বিষয়াৰ বিহু ডেন্স ভাল পোৱাসকলৰ বাবে এয়া অতিকৈ দুখৰ খবৰ। এইবাৰ অসমবাসীয়ে কোনো এখন মঞ্চতে দেখিবলৈ নাপাব বৰষা ৰাণী বিষয়াৰ বিহু নাচ। তেখেতে অতি দুখ মনেৰে সকলোকে জনাইছে যে এইবাৰ কোনো এখন বিহু মঞ্চতে তেওঁ নাচিবলৈ সক্ষম নহ'ব। হাজোত ডুমডুমত এখন পাট কাপোৰৰ কিবা অনুষ্ঠানত তেখেতে জনাইছিলে এই কথাষাৰ। ইয়াৰ কাৰণ তেওঁ অতি দুখ মনেৰে জনায়, তেওঁৰ অতিকৈ বেছি কঁকালৰ বিষ হোৱাৰ বাবে কোনো এখন মঞ্চতে তেওঁ নৃত্য পৰিৱেশন কৰিব নোৱাৰিব। এই কথাষাৰ অতি দুখেৰে তেখেতে জনায়। সেয়ে অসমবাসীৰ বাবে এয়া বহুত দুখৰ খবৰ। সেয়েহে ৰাইজ, অতিকৈ দুখৰ খবৰ নহয় জানো সেইসকলৰ কাৰণে যিসকলে মনতে পুহি ৰাখিছিল বৰষা ৰাণী বিষয়াৰ নৃত্য চাম বুলি। কিন্তু এই বছৰ তেখেতক যিহেতু দেখা নাযাব, তেখেতৰ আমি অতি সোনকালে সুস্বাস্থ্য কামনা কৰিলোঁ, তেখেতৰ বেমাৰ ভাল হওক বুলি আশা কৰিলোঁ। আকৌ ৰঙালীত বৰষা ৰাণী বিষয়াৰ বিহু নৃত্য চাব পাম বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।